লোকসভাটো কোকৰাঝাৰটো SC বনালে সেইটোৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আনফালেদি ইয়াৰ বাহিৰত কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাদে যিখিনি এলেকা থাকিল, এইটো আগতো খচৰা 2007 চনত যেতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ এটা খচৰা তালিকা ওলাইছিল, তাত ওলাইছিল ওদালগুৰি লোকসভা সমষ্টি। আৰু ইয়াত কি এলেকাক লৈ সাঙুৰা হ'ব সেইটো উল্লেখ কৰা নাছিলে, কিন্তু অন্তৰ্ভুক্ত এটা এলেকা। আৰু এইটো ভাৰত চৰকাৰে আমাক বনাই দিছে যে 6ষ্ঠ অনুচ্ছেদ অনুযায়ী ইয়াত থকা যিখিনি পাৰ্লিয়ামেণ্টাৰী কনষ্টিটিউৱেঞ্চি MP চিট বা বিধানসভা সমষ্টিৰ চিট সকলোখিনি আমাৰ ST ইয়াৰ ভিতৰত হ'ব লাগে। বাউণ্ডেৰী ওদালগুৰি বাসীৰ যিখিনি আমাৰ বৌদ্ধিক মহল, সেইদিনাখন আমি 24 তাৰিখত বহি মেলি এটা কমিটি গঠন কৰা হৈছে যে BTC অঞ্চলত যে কোকৰাঝাৰ লোকসভা সমষ্টি, BTC হৈছে 8ষ্ঠ অনুচ্ছেদত অন্তৰ্ভুক্ত এটা এলেকা। আৰু এইটো ভাৰত চৰকাৰে আমাক বনাই দিছে যে 6ষ্ঠ অনুচ্ছেদত অনুযায়ী ইয়াত থকা যিখিনি পাৰ্লিয়ামেণ্টাৰী কনষ্টিটিউৱেঞ্চি MP চিট বা বিধানসভা সমষ্টিৰ চিট সকলোখিনি আমাৰ ST ইয়াৰ ভিতৰত হ'ব লাগে বাউণ্ডাৰীটো। তাকে লোকসভাটো কোকৰাঝাৰটো SC বনালে সেইটোৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু আনফালেদি ইয়াৰ বাহিৰত কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাদে যিখিনি এলেকা থাকিল, এইটো আগতো খচৰা 2007 চনত যেতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ এটা খচৰা তালিকা ওলাইছিল, তাত ওলাইছিল ওদালগুৰি লোকসভা সমষ্টি। আৰু ইয়াত কি এলেকাক লৈ সাঙুৰা হ'ব সেইটো উল্লেখ কৰা নাছিলে, কিন্তু অলপ আগত যিখিনি 20 তাৰিখত যিখিনি খচৰা প্ৰস্তুত কৰা হ'ল বা আমাক চাৰ্কুলেশ্যন কৰিলে, সেইটোৰ কাৰণে আমাক দুৰ্ভাগ্যজনক কথা যে সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। ইয়াৰ কাৰণে আমি সেইদিনাখন 24 তাৰিখে এটা কোঅৰ্ডিনেশ্যন কমিটি গঠন কৰা হৈছে। ওদালগুৰি HPC ডিমাণ্ড কমিটি বুলি পাৰ্লিয়ামেণ্টাৰী কনষ্টিটিউৱেঞ্চি ডিমাণ্ড কমিটি বুলি এটা কমিটি আমি গঠন কৰা দিছে। সেই মৰ্মে আজি আমি তামোলপুৰত আহিছোঁ। 28 তাৰিখে এটা আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ, প্ৰটেষ্ট ডেমনষ্ট্ৰেশ্যন। 28 তাৰিখত আমি 3টা চাব ডিভিজনত, ওদালগুৰি চাব ডিভিজন, ভেৰগাঁও চাব ডিভিজন আৰু তামোলপুৰ চাব ডিভিজনত সেই কাৰ্যসূচী আমি প্ৰয়োগ কৰিম। আৰু ইটোৰ যোগেদি আমি ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া আৰু ইয়াৰ লগত যিখিনি কি আছিল ডেলিমিটেশ্যন কমিশ্যন, তেখেতসকলৰ তাত আমাৰ ৰিয়েকশ্যনটো শ্বক আউট কৰিবৰ কাৰণে আমি প্ৰস্তুত বনাইছোঁ। আমাৰ দাবী এইটোৱে যে ডিষ্টিংভাৱে আমাৰ দাবীটো হৈছে লেজিটিমেট, আইনগত আৰু যুক্তিসংগত। আৰু সেইটোৰ কাৰণে আমি ক'বলৈ ওলাইছোঁ, আমাৰ একো নালাগে কোনোবা এলেকাটো ক'ৰবাত সোমাই দিছে আমি নাজানো, কিন্তু এই ওদালগুৰি ডিষ্ট্ৰিক্ট, তামোলপুৰ ডিষ্ট্ৰিক্টে 6 ছিডুলৰ আধাৰত বনোৱা এটা এলেকা আৰু 6 ছিডুলৰ আধাৰত বনোৱা এটা সমষ্টিৰ পৰা আমি 2টা সমষ্টি ডিমাণ্ড কৰিছিলোঁ। MP সমষ্টি কোকৰাঝাৰটো হৈ গ'ল, কিন্তু ওদালগুৰি আমাৰ কাৰণে ইয়াত থকা যিখিনি কোকৰাঝাৰ বাদ যোৱাৰ পিছত যিখিনি ইয়াত থাকে 6টা সমষ্টি, সেই 6টা সমষ্টি সাঙুৰি আমাক এটা কি বোলে লোকসভা সমষ্টি এটা বনাই ল'ব লাগে। আৰু লোকসভা সমষ্টিটো আমাৰ ওদালগুৰি নামাকৰণে হ'ব লাগে। সেই ডিমাণ্ডটো লৈ আমি 28 তাৰিখত আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। ইয়াত যদি ইলেকশ্যন কমিশ্যনাৰে যদি নামানে, ইয়াৰ যিখিনি সংগ্ৰাম কৰিব লাগে সংগ্ৰামখিনি আমি কৰি যাম। আমাৰ ডিমাণ্ডটো ডিষ্টিং, ইয়াত আৰু এগ্ৰিমেণ্ট হ'ব নালাগে, কোনটা এলেকাটো ক'ৰবাত সোমাইছে আমি ক'বলৈ নাযাওঁ। কিন্তু আমাৰ সমস্যাটো হৈছে যে BTD এলেকাত, BTR অঞ্চলত, সেই অঞ্চলক লৈ যিহেতু এছেম্বলি ছেগমেণ্টবিলাক বনাব লাগে, ইয়াৰ বাহিৰৰ পৰা আমাক সোমোৱাটো আমি নিবিচাৰোঁ। MP চিটত বাহিৰৰ পৰা সোমোৱাটো আমি নিবিচাৰোঁ। এই এলেকাক লৈ আমাক বনাই দিয়ক। আজি আৰু তাৰপিছত 3 তাৰিখত আমি সমষ্টি ৱাইজত ইয়াৰ যিটো 6টা সমষ্টি তামোলপুৰ, ভেৰগাঁও, টংলা, ওদালগুৰি, মাজবাট আৰু কি থাকিল 6টাই হ'ল নেকি, গড়েছ, সেই 6টা সমষ্টিত আমি 3 তাৰিখত আকৌ ধৰ্ণা কাৰ্যসূচী লৈছোঁ। সেইখিনি লৈ আমি আমাৰ ৰিয়েকশ্যনটো আমি শ্বক আউট কৰিম।